হাই বন্ধুবান্ধৱীসকল, ৱেলকাম জনাইছোঁ এলিমেণ্ট মেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল। বন্ধুবান্ধৱীসকল, মই আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। আজিৰ টপিকটো হ'ল নিউজপ্ৰিন এণ্টিবায়'টিক অইণ্টমেণ্ট বা নিউজপ্ৰিন আই অইণ্টমেণ্ট। এইটো আপোনালোকে স্ক্ৰীণতো চাই আছে। এতিয়া আমি জানিম এই অইণ্টমেণ্টটো কি বেমাৰ হ'লে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে, ইয়াৰ লগোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি সমস্যাৰে বনোৱা আছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ চেষ্টা কৰিম। বন্ধুবান্ধৱীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাইছে, মোৰ চেনেলখন নতুন চাইছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব বা নতুন মেডিচিনৰ বিষয়ে, ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনিকৈ মই ভিডিঅ'খন আৰম্ভ কৰি লৈছোঁ। বন্ধুবান্ধৱীসকল, নিউজপ্ৰিন এণ্টিবায়'টিক অইণ্টমেণ্ট বা আই অইণ্টমেণ্ট, এই অইণ্টমেণ্টটো কি কম্পজিশ্যনে বনোৱা হৈছে? ইয়াত তিনিটা কম্পজিশ্যন দিয়া আছে। তিনিটা কম্পজিশ্যন ইয়াতে বনোৱা হৈছে। ইয়াতে দি আছে পলিমাইক্সিন বি ছালফেট 5000 ইউনিটছ, ইয়াতে বেচিট্ৰাজিন জিংক দিয়া আছে 400 ইউনিটছ, আৰু নিউমাইচিন ছালফেট 3400 ইউনিটছ। এই তিনিটা কম্পজিশ্যন মিহলাই এই অইণ্টমেণ্টটো বনোৱা হৈছে। বন্ধুবান্ধৱীসকল, এতিয়া আমি জানিম এই অইণ্টমেণ্টটো আমি কি প্ৰব্লেম হ'লে, কি স্কিনৰ প্ৰব্লেম হ'লে বা চকুৰ কি প্ৰব্লেম হ'লে আমি লগাব পাৰোঁ। বন্ধুবান্ধৱীসকল, এই অইণ্টমেণ্টটো বিশেষকৈ যিবোৰ মানুহৰ চকুখন ফুলি গৈছে, চকুত ৰঙা হৈ গৈছে, চকুত পানী বৈ আছে, বা চকুটো অত্যন্ত বিষ অনুভৱ হৈ আছে, চকুৰ ভিতৰত খুজুতি হৈ আছে, বা লগতে চকুৰ মাজত কোনো বস্তু লাগি গ'ল বা চোট লাগিলে, বা চকুৰ ভিতৰত কিবা ইনফেকশ্যন হৈ গ'লে, বা কেতিয়াবা হাতৰ আঙুলি লাগি যায়, বা কেতিয়াবা কোনো বস্তু লাগি যায়, সেই ক্ষেত্ৰত চকুটো ৰঙা হৈ পৰে, পানী বৈ থাকে নাকেৰে চকুৰে, সেই ক্ষেত্ৰত এই নিউমাইচিন এণ্টিবায়'টিক অইণ্টমেণ্টটো ডক্টৰবিলাকে লিখিবলৈ দিয়ে বা প্ৰেছক্ৰিপশ্যন কৰে বা আপুনি লগাব পাৰে। বন্ধুবান্ধৱীসকল, চকুৰ কাৰণে অত্যন্ত ভাল এণ্টিবায়'টিক অইণ্টমেণ্ট হয়, অত্যন্ত ভাল ইয়াৰ ৰেজাল্ট হয়। বন্ধুসকল, এতিয়া আমি জানিম ইয়াৰ লগতে আৰু কি স্কিনৰ প্ৰব্লেম হ'লে আমি লগাব পাৰোঁ। এই অইণ্টমেণ্টটো ক'ৰবাত স্কিনৰ চকুৰ ওচৰে পাজৰে বা শৰীৰৰ যিকোনো ঠাইত ক'ৰবাত কাটি গ'লে, বা ক'ৰবাত অলপ ইনফেকশ্যন হ'লে, ক'ৰবাত ফোঁৰা ওলালে, তাতে ঘাঁ হৈ গ'লে, সেই ঘাঁৰ ক্ষেত্ৰতো এই নিউজপ্ৰিন অইণ্টমেণ্টটো লগাব পাৰি। এই অইণ্টমেণ্টটো লগালে অতি সোনকালে আপুনি বেমাৰৰ পৰা নিৰাময় পাব, বা স্কিনত ক'ৰবাত ইনফেকশ্যন হৈ গ'লে, বেক্টেৰিয়েল ইনফেকশ্যন হৈ গ'লে, স্কিনত ক'ৰবাত খুজুতি হ'লে, ক'ৰবাত তাতে ঘাঁ হৈ খুজুতি হৈ আছে, সেই ক্ষেত্ৰতো আপুনি এই এণ্টিবায়'টিক অইণ্টমেণ্টটো আপুনি লগাব পাৰে। বন্ধুবান্ধৱীসকল, নিউজপ্ৰিন এণ্টিবায়'টিক অইণ্টমেণ্ট বা নিউজপ্ৰিন আই অইণ্টমেণ্ট স্কিনৰ ক্ষেত্ৰত আৰু চকুৰ ক্ষেত্ৰত অত্যন্ত ভাল ৰেজাল্ট, অত্যন্ত ধুনীয়া ৰেজাল্ট। ইয়াৰ ৰেজাল্ট অত্যন্ত ভাল হয়। যদি আপোনালোকে এনেকুৱা প্ৰব্লেম পাই আছে, তেনেহ'লে আপোনালোকে এই অইণ্টমেণ্টটো ইউজ কৰক। ইউজ কৰাৰ আগতে এবাৰ ডক্টৰৰ পৰামৰ্শ লওক। ডক্টৰ যি অনুপাতে লগাব দিয়ে বা যেনেকৈ লগাব দিয়ে সেই হিচাপে আপোনালোকে লওক। বন্ধুবান্ধৱীসকল, এতিয়া আমি জানিম এই এণ্টিবায়'টিক অইণ্টমেণ্টটো আমি চকুৰ ভিতৰত আমি কেনেকৈ লগাম। বন্ধুবান্ধৱীসকল, এই অইণ্টমেণ্টটো হাতত লগাই এনেকৈ ডাইৰেক্ট লগাব নালাগে। এইটো আপুনি ধুনীয়াকৈ যেনেকৈ মানুহে কাজল লগাৰ দৰে চকুৰ তলেদি ধুনীয়াকৈ বা ওপৰেদি অলপ আধা চেণ্টিমিটাৰ ঠাইত আপুনি এই অইণ্টমেণ্টটো লগাই দিব। এনেকুৱা পেকেজিঙত আছে। এইটো আপুনি ধুনীয়াকৈ খুলি ল'ব। খুলি এনেকৈ আপুনি আধা চেণ্টিমিটাৰমান ঠাইত আপুনি এই অইণ্টমেণ্টটো দি লগাই ল'ব। লগাই চকুটো বন্ধ কৰি দিব। চকুটো বন্ধ কৰি 15 মিনিটৰ পৰা 20 মিনিটলৈকে আপুনি চকুটো বন্ধ কৰি শুই থাকিব বা বহি থাকিব। বন্ধুবান্ধৱীসকল, এই অইণ্টমেণ্টটো আপুনি দিনত কেইবাৰ লগাব পাৰে। এই অইণ্টমেণ্টটো বিশেষকৈ ৰাতি লগালে বেছি ভাল, কিন্তু যদি ইনফেকশ্যনটো বেছি হৈ যায় তেনেহ'লে 2বাৰৰ পৰা 3বাৰলৈকে আপুনি লগাব পাৰে। ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি লগাব পাৰে। লগোৱাৰ ধুনীয়াকৈ লগাই কিনি আপুনি 15 মিনিটৰ পৰা 20 মিনিটলৈকে চকুটো বন্ধ কৰি আপুনি শুই থাকিব বা আপুনি ৰেষ্টত থাকিব বা বহি থাকিব। বন্ধুবান্ধৱীসকল, এই অইণ্টমেণ্টটো চকুত আপুনি 2বাৰ বা 3বাৰ লগাব, বা যদি কম ইনফেকশ্যন থাকে ৰাতি এবাৰ লগাব। বন্ধুবান্ধৱীসকল, এই অইণ্টমেণ্টটো সৰু ল'ৰা ছোৱালীৰ পৰা বয়সীয়াল মানুহ, বুঢ়া মানুহলৈকে লগাব পাৰে। কোনো ধৰণৰ অসুবিধা নাই, কোনো ধৰণৰ প্ৰব্লেম নাই। বন্ধুবান্ধৱীসকল, এতিয়া আমি জানিম এই অইণ্টমেণ্টটো স্কিনত আমি কেইবাৰ লগাম। স্কিনতো 2বাৰৰ পৰা 3বাৰ লগাব পাৰে। ক'ৰবাত কটা ঠাইত বা যিকোনো ধৰণৰ ঘাঁহ হৈ গ'লে বা ক'ৰবাত ইনফেকশ্যন হৈ গ'লে, বেক্টেৰিয়েল ইনফেকশ্যন হ'লে আপুনি এইটো 2বাৰৰ পৰা 3বাৰ লগাই দিব। বন্ধুবান্ধৱীসকল, এতিয়া আমি জানিম এই অইণ্টমেণ্টটোৰ দ্বাৰা কিবা ছাইড ইফেক্ট আছে নেকি। বন্ধুবান্ধৱীসকল, এই অইণ্টমেণ্টটো আচলতে এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায়, কিন্তু তথাপি যদি আপোনাৰ এইটো লগোৱাৰ পিছত আপোনাৰ চকুত ৰঙাটো আৰু বেছিকৈ ৰঙা হৈ যায়, বা চকুটো আৰু ফুলি যায়, বা এলাৰ্জেটিক প্ৰব্লেম হয়, লগৰ খুজুতি হয় ঠাইত,
বা সেই তেনেহ'লে এনেকুৱা যদি প্ৰব্লেম পায় তেনেহ'লে আপুনি ল'ব বন্ধ কৰি দিব, বন্ধ কৰি দি ডক্টৰৰ পৰামৰ্শ ল'ব, ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম এই নিউজপ্ৰিন অইনমেণ্টটো আমি কিমান দামত পাওঁ। এই অইনমেণ্টটো 10 গ্ৰামত আহে, 10 গ্ৰামত আহে, ধুনীয়াকৈ ইয়াতে লিখা আছে। 10 গ্ৰাম এণ্টিবায়'টিক অইনমেণ্টটোৰ দাম হ'ব 119 টকা 70 পইচা, অৰ্থাৎ 120 টকাত আপুনি মাৰ্কেটত এভেইলেবল পাই যাব। অনলাইন অফলাইন দুটা মাৰ্কেটত এভেইলেবল আছে। 120 টকাত আপুনি বৰ্তমান মাৰ্কেটত পাই যাব। বন্ধু বান্ধৱীসকল, এই ইয়াতে ধুনীয়াকৈ দি আছে, আপুনি ইউজ কৰাৰ আগত বনোৱা ডেট আৰু এক্সপায়াৰ ডেটটো চাই ল'ব। এইটো জুলাই 2023 বনোৱা হৈছে আৰু এক্সপায়াৰ হ'ল জুন 2025লৈকে, কিয়নো 2025লৈকে এই অইনমেণ্ট ইউজ কৰিব পাৰিম। যি ডেটটো চোৱাৰ একমাত্ৰ কাৰণ হ'ল কেতিয়াবা ডক্টৰৰ ভুলেই হওক, ফাৰ্মাচিষ্টৰ ভুলেই হওক, বা যিকোনো আপুনি ঘৰত থৈ দিলে, আপুনি এক্সপায়াৰ ডেটটো নচোৱাকৈ লগাই দিলে, কেতিয়াবা এক্সপায়াৰ হৈ গ'ল, সেই এক্সপায়াৰ হৈ ঔষধটো আপুনি লগালে আপুনি প্ৰব্লেম হ'ব পাৰে, চাইড ইফেক্ট হ'ব পাৰে, অসুবিধা হ'ব পাৰে। গতিকে আপোনালোকে লগোৱাৰ আগত এক্সপায়াৰ ডেটটো ভালকৈ চাই ল'ব, চাই তাৰপিছত আপোনালোকে লগাব। বন্ধু বান্ধৱীসকল, এতিয়া আমি নিউজপ্ৰিন অইনমেণ্টৰ বিষয়ে জানিলোঁ। 120 টকাত আপুনি পাই যাব। আৰু নিউজপ্ৰিন অইনমেণ্টটো আপুনি প্ৰায়বোৰ ফাৰ্মাচীত পাব বা অনলাইন অফলাইন দুটা মাৰ্কেটত চাৰ যেনেকুৱা সুবিধা আপোনালোকে ল'ব পাৰে। বন্ধু বান্ধৱীসকল, এই অইনমেণ্টটো লোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব, ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত লগাব। এইখিনি কৈ আজি ৰিভিউ বা আজিৰ ভিডিঅ'খন মই শেষ কৰিব লৈছোঁ। ইয়াৰ বিষয়ে যদি নিউজপ্ৰিন অইনমেণ্টৰ বিষয়ে আজি কিবা জানিবলগীয়া আছে বা কিবা জানিব বুলি ভাবিছে, নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছোঁ। থেংক ইউ, ধন্যবাদ।